মই এইবাৰ সুনক পাউডাৰ দি লৈছো মই এইবাৰ দুখান মৰি আনি হে ছাৰিম মেডাম তে ভালে কথা দে বেছিকে সুনক পাউডাৰ দি তই দুখান মৰি আনবাই লাগব কিন্তু কিবা যদি জেং হয় মোক খবৰ দিবি মেডাম মই দাউৰি যাম যা কি হয় তক খবৰ দিবা লাগে এই মই আকলাই ফেঞ্চা ফেঞ্চি কৰি থৈ আহিম মেনকা বাইতে বাৰী দিগি গেছি দৈ আগুত চাহ কৰি খাবি মই আৰু এতিয়া তোহাক চাহ তা কৰি দিবা নৰো সময় নাই মোৰ আজি দুখান মৰি আনবাই লাগব মই যাম দে রাস্তাটো কি পিছলা হইছে বাইখানাক জ সন্দেল জরা রাখাই নলু হাত কুড়ি 13 বছর হইছিল এই সন্দেল জরা মই 28 যুগরে সন্দেল আছিল আজি হে সিংলা আর ভয়া কথা হল দে রাস্তাটো অলপ ক্লিন করবা লাগবো ও পুতুগন দাদা কুনি রে মই রব হে হাও ফুটফুটি রাস্তা দি রহুনে আপনি বিছে কয় গেছিল ইফালে মই অলপ ফুরা হই আইলো রবা আপনি হাকবা গেলে চশমা পিন্ধে কি মানুহ আপনি চশমা পিন্ধাই লাগব হাকবা গেলি আৰু ফেনা মেখিলা ভেন ভেনে নাথকে চকুই টকুই নাকে মুখে সুৰকি যাব নহয় সেইকাৰণে চশমাযোৰ মাৰি যাতো জৰুৰী ঠিকে কৈছি হেৰি তুমি দেখোন ডিপলি হৈ আছ আইতা সেইগিলা খান বাদ দিয়ক মোৰ এটা কথা শুনক মোৰ যি হাগা একদম ওলে যে কানি কাপোৰে মই শুনছো আপোনাৰ বোলে বোলে কিবা বোলে ডাক্তৰ বহে ডাক্তাৰ ডাক্তাৰৰ তাকে কিয় যাব লাগে হা তুমি আমাৰ ঘৰতে ডাক্তাৰ আছে হয় নাকি আমাৰ মেনকা আমাৰ আপিয়ে যি ব্যায়াম শিকাব তোমাক হাগা তোমাৰ 8 ছেকেণ্ডত দূৰ হৈ যাব আমাৰ তাকে য হয় নেকি যা আমাৰ তাকে য দে দক আপি আছে যা ঘৰত য হাগা ওলব হেনে কৈছো মেনকা মেনকা বাইদু আপনি বলির পর পর বাইছি মোর পেটার বেদনা হইছে মই আজি নকৰো মই তো করবা নাই মোর ইদিনাখন ভোজ খাই মতন পুরা যি অবস্থা হইছি আপনার হইছি তে কি পুরা একদম হাগা সাগা অল্প হেনে পাইছো ইটাও ওইছে নাকি ওলো না এটা কথা কোন হেগলা বাদ দি তোয়া দেউতাই বলে কইছি তই বলে হাগা বলে নলা বলে ব্যায়াম জানাই মই জানো দি মোক তাড়াতাড়ি দি মই হেতু করিয়া বাইদু মোর ভালো হইছি হয় নেকি জলাক আপনাকে দেখাই দিম জলাক তাড়াতাড়ি জলাক যাব এই জৰা আৰু 50 বছৰ খেলবা লাগবে মোৰ নাইতায়ো পিন্ধবা লাগব এই জৰা চেন্দেল বাটপা লাগব ঘৰত যাই দে তাড়াতাড়ি কর বাইদু তে ঘুমিয়ে যাব লাগব এলা কি ব্যায়ামে আহা বাইদু এতিয়া আহা ঘুমিয়ে যাও সিধা বাইদু হাত ভৰি সিধা দে ঘুমাইছি না ডাক 1 2 3 উঠে ডাক সিধা করে দে তাক সিধা দিছো দে একদম সিধা বালা করে দি একদম সিধা দিছো দে ইনকে এটা সিধা কৰি থৈ যাওক দে বাপা কি ব্যায়াম কৰিছ তই ইটা সময় হাগা মুখে দি অলব বাইদু কথা নকব মুখে বন্ধ কৰি থ দে নহলে অলবা কৰে মুখে বন্ধ কৰা তাৰপিছত থামি যাব দিয়ক ইনকে থৈ যাওক অলপ দেৰি ইটা লাহে লাহে নামি যাওক লাহে ভাল লাগিলে কৰি ইটা ইনকে দিয়ক বাইদু থামছি দে হাগাটো থামি যালি যা মোৰ
পুৰা বঢ়িয়া কৰি ভাল পাইছি অলপ পাইছো দে ভাল এইটো ব্যায়াম কৰি থাকব বাইদেউ ঘৰতো কৰিম দে শৰীৰ গলা ভালে থাকব আৰু ইনকে হাগা চাগা হলিও ইনকে যদি আপুনি ডাক্তৰৰ ঔষধ খাই ভাল কৰবা নৰে তেতিয়া গলা খানকে ব্যায়াম কৰব ভাল হৈ যাব বাপ্পা তো বৰ জানা এ ব্যায়াম চাম শিকবা একদম মানুহ হ্যাঁ বাইদেউ মই জানো দে ভালে কথা দে ও মাছনি ও কেনা পাইছ আইতা বেতু ভাল পাইছ না ও পুতুকন দাদা আপনার আপি একদম মোক বঢ়িয়া ব্যায়াম শিকাই দিছি পুৰা একদম পেট পুৰা সাফা কৰি দিছে একদম ও বেটার ইগলা খান বস্তু কাক লাগি আনছা তুই বাইদেউক লাগি আনছা নেকি বাইদেউ খাবা নৰে বাইদেউৰ ইটা পেট সাফা হৈছে এলা খান খালি আৰু অৱস্থা ও একলা খান টক লগি আনছে মোৰ কাছা কল যা এ ধৰ ও বিঙ্গো কুত্তি আরে কেক মিঠা কেক ও রামস্তেলি হে বলা দুই নম্বর ইলুইনো করি আহু পাক ওই নাকি তাহলে এটা ওটা কি করবে তাহলে ও বেটার তোমরা আমাক একলা লৈ কক লবা আনছা মই একলা যাবা নৰু ভুল লাগা মোৰ এ মেলকা আমি টক লগিয়া খ বস্তু আনবা যাবা আলছুৱে তই এখনি খাই ঘৰতে বহি থাকবি মাক লাগে আৰু হাবস্তু আনবা যাবি বেটাৰ হাবা যা বেটাৰ ভাল কান যাবি তই মুখখান বন্ধ ৰাখবি মুঠতে এখনি বস্তু শেষ হৈ গেলি কিন্তু মই মুখখন খোলা খাই যাব বেটাৰ এ তোর মুখখান খোলা নাখৰ আগতে আমি আহি পাম ও রামস্তেলি হলখানতে আহা ও বাইদেউ ভাল খান যাইব পাক কামক অলপ দিবি নকা ও বাইদেউ খাবা নাংগে দ ওই এতে মাৰ খাখৰি লাগি গেছি ও নাকৰ ভিতৰত উৰকি গেছি একলা খান খাব না নাখাও নিজে খালা যাওক যাওক ও ফুটফুটি অ তোমাৰ মনত পৰে না কিবা তুমি যি আগতে এতে প্ৰেমৰ কবিতা গাইছিল ইয়া এলা মই কো মনত নাথকে সব মনত আছে গিলা খাই আৰু তুমি যে প্ৰেমৰ গীত গাইছ হা তোমাৰ গীত শুনি তোমাৰ কলাত মই ঘুমটি গৈছিলো হা ইয়া এগলা কথা মোৰ ইটা মনত থাকে তাকেতো আজি তোমাক দেখি মোৰ আগৰ সেই ঘটনাগিলাখান তাজা হৈ গৈছি হা আৰু প্ৰেম জাগি উঠছি তোমাৰ কাৰণে ইয়া কি কয় সঁচা কৰি সঁচাই কৈছো তুমি মোৰ সময়ত প্ৰথম ভাল পোৱা আছিলা ও হয় নেকি হলি কি হব এটা আপনি মোক ঠকা দি মতন হেদলাক বেয়া নকৰলাক ৰম্ভা দিলক পাক ও ফুটফুটি মই সেই ৰম্ভা ডাংকাটিক মই বাধ্যত পৰি বিয়া পাতবা লগা হৈছি ও সেই নাংমেন্টি মেনকা চানাটো জন্ম পোৱাৰ কাৰণে মই তাইক বিয়া পাতবা লগা হ'ল হেগলা বাদ দইতা আপনি নাকানব আপনি কানলি কিবা মোৰ মন চন দুখ লাগি যায় একদম নাকানব আপনি তাকেতো হেলা বাদ দিয়া হবা লগা হৈ গেল অতীতত হবা লগা আছিল হেলাখান হেগলা হৈ গ'ল হেগলা বাদ দিয়ক তাকেতো ও ফুটফুটি তুমি বাছে চাবোন চুপাৰি খোৱা বাদ দিল নাই হা চাগন চুপাৰি হেগলা মই বাদ দিছো ৰ হেগলা বাদ দিছো আর তাকেতো চাবোন চুপাৰি এটা মাৰ্কেটত নহও হৈ গৈছি এটা হয় নেকি হে তোমাৰ মনত আছে না তোমাৰ চাবোন চুপাৰি খাই খাই গোটেই দাঁত গেলা যি পকাই খাইছিল হেগলা মোৰ সব মনত আছে আপোনাৰ লগত বহালা সব মনত আছে আৰু মই যে তোমাক কেৰাচিন আৰু তুলা এনকে মিক্স কৰি কিনে তোমাৰ দাঁতৰ ফলত মই ভৰাই দিছিলো তাৰ পিছত তোমাৰ দাঁতৰ পকা গোটেই মৰি চাফা হৈ গৈছিল মনত আছে না পুৰা চিকচিকা হৈ গৈছে একদম কি নকৰা চাং দাঁত গিলা চিকচিকা একদম বা হা বগা হৈ গৈছিল শুনা পুৰা চিকচিকা বগা লগা হৈছে তোমাক আপনি যি মোক জগাৰ কৰি দিছিল একদম এটা মনত পৰে একদম সঁচাই মোৰো মনত পৰে হা তোমাক লাগি বিৰাট মনত পৰি থাকে কি কৰবা বিধাতাই নেদলাক হা আমাক কি কৰবা মিলন হবা নেদলাক কিন্তু পুটপুটি মাষ্টাৰনি তোমাৰ প্ৰতি ভাল পাই ইটাও মোৰ এই বুকু তাজা হৈ আছে হয় নেকি লাভাৰ পুৰাণ হলে গলতে দিবা পিছে শেখৰ পুৰণ নহলে পেলাই দিবা কেনেকৈ সবাই গিলি থবা পিছে পিকটো নিগিলিবা লিভাৰৰ কথা আছে কিডনীৰ কথা আছে ঠঙাখিনি এনেকৈ উৰাই দিবা আজি বহুত দিনৰ মূৰত শেখৰ মুখত দিছোৱে মই ভাল লাগছি দে আগত তিৰিটোক ঠেইলে গলতে হলেও এতিয়া দুখান মৰি আনছো হৈ তাৰ 100 বছৰক লগি চিন্তা নাই
নাই মই টকা বিচাৰিছিলো মোক কিয় বিচাৰি আহিব লাগে তই হা গাখীৰ খোৱাকে উঠা নেকি তই অ মাদাৰ আমাৰ ফাদাৰে নহয় পুটপুটি বাইদেউৰ লগত নহয় তাতে গছৰ তলত নহয় বেটা ইলু ইলু হেলে আছে ৰ প্ৰেম খেলে আছে মোক নহয় ঘৰত আকলা আকলি থৈছি জানো ন সেইকাৰণে মই তাক বিচাৰিছিলো মাদাৰ আই বধিছো কিনো কৈছাই মেনকা সঁচাই কৈছা তই খালাক 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 মোক বুকত কামাত দি খালাক এলাখান কৰছি বাইপে মই যাম ৰ এই পুটপুটি মাছ কিনিও কাম নহয় এই ছাগেলি এই কদিন আৰু আমাৰ এই মেনকা বাইপাকো কাম নহয় ইয়াকো দিবা লাগব দেখিছো ৰ মই ও মাদাৰ ও আমাৰ ফাদাৰকো কুববি মাদাৰ আমাৰ ফাদাৰৰ কাম নহয় কেনা পাইছা আইতা মোক সৰু চলে বুলি ভাবা সৰু চলে বুলি মই আপাকাত চিপজি কিনে ভুলবা আছিলি তুন এটা লাইন মাৰি আছিলি মাদাৰে থাকছিব আজি তোৱা মই ইয়াত শেখাৰ খাপি মোৰ ব্ৰেইন আছে বতা বাহা কি সুন্দৰ পৰিৱেশ পিছে দাদা মই যাই দেখো দক মোৰ টিউচন আছে পুটপুটি ৰবা হা ओ तेरी मेरी गल्ला नगर में मानू देखो करे मैं कभी तुम्हें नजर से दूर हम कितने चलिए तू कितने चलिए तू कितने चलिए हां की कोई मानू आई बोल ओ किहन नित्य नाटिका चलছি হে একলা খান ओ डाली আকৌ নিত্য নাটিকা চলা নাই নিত্য নাটিকা থিয়েটাৰত হে চলে মই আমাৰ জানি কি চাবা আইছিলো হা পত্ৰ মই যাম দা দেৰি হৈছি মোৰ ও দাদা হা মই কি ভিৰভিৰে দাউলাকে ই এই বেটা তই কাম বস্তু নহয় তই ঘৰত চাইলাম কোনে কথাৰ বিয়ে গধলা ঘৰক আহি তই ঘৰত চাইলাম এই বেটি পুটপুটি তই কাম বস্তু নহয় তই আজি দি আছো বাইদেউ মোৰ একো ভুল নহয় আপোনাৰ হাজবেণ্ডক মই দাদা বুলি ভাবো দাদা বুলি ভাবা এই মোৰ হাপেনৰ নাম তই কিয় লয় মুখত ইয়াই মই হাজবেণ্ড ক'লে মই হাজবেণ্ড কৈছো হেৰিয়া কৈছো মোৰ হাপেনৰ নাম তই বাৰে বাৰে কিয় মুখত লৈ আছা হা তই বেটি ফুইটা পুটপুটি কাম বস্তু নহয় মোৰ হাপেনৰ লগত তই এই জংগলৰ মাজত আহি কথা পাতছা নীৰৱে ইমান সাহস তোৰ মোৰ একো ভুল নহয় আকৌ ভুল নাই তোৰ তই খোৱা বেটি বাইদেউ মোৰ চুলি এটা দিয়ক মই অত দিনে তিলৰ তেল দি দি ইমান লাম্বা কৈছো আপুনি কি দখা কৰলা আজি এতিয়া মই কি কৰো মই ইনকে যাব লাগিব নেকি গাঁওখনত মোক দিয়ক চুলি গেজেল কি কৈছা তই আলে বিলে পুটপুটি মাষ্টাৰ নি হা তিলত তেল দি দিখলা কৈছা তই চুলি এই দুৰ্গন্ধ পঁচিছিয়া এটা চুলি দেখলা টকা লাগি গৈছি এই পুটপুটি মাষ্টাৰ নি তোৰ হিম্মত আছে যদি মোৰ হাতৰ পেনি দেখো দিয়ক মোক চুলি এটা দিয়ক চুলি লাগে তোৰ